নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ গৈ আছোঁ পটল আলুৰে তিল দি পেলাই মুৰ্গীৰ মাংসৰ জোল এখন। প্ৰথমতে আলু আৰু পটলখিনি ৰঙচুৱাকৈ ভাজি ল'ব লাগিব। কেৰাহীত তেল দি গোটা জিৰা দি শুকান জ্বলা দিব লাগে। শুকান জ্বলা দিয়াৰ পিছত এয়া 200টামান নহৰু আৰু এয়া লং এলাইচি, এয়া 2 খিলা তেজপাত আৰু এইখিনি পিঁয়াজ দি পেলাই অকণমান লৰাই থাকিব লাগে। তেলৰ পৰিমাণটো একেবাৰে কম দিব লাগে, যিহেতুকৈ তিল দিয়া যাব, তিলত তেলটো থাকে। পিঁয়াজখিনি ধুনীয়াকৈ ৰংচুৱাকৈ ভাজি দি ইয়াতে ৰংগুড়া অকণমান দিলে হ'ল আন্দাজমতে। তিল দিয়া যাব যিহেতুকে ইয়াতে ৰঙৰ পৰিমাণটো অকণমান কম হ'লেও কথা নাই। কিবা দিব লাগিব আদা নহৰুৰ বটা, অকণমান লৰাই থাকিব লাগিব। ইয়াতে দি দিছোঁ মই জিৰাৰ গুড়ি, ৰেড চিলি আৰু চিকেন মছলা। এইখিনি পানীৰে গুলি পেলাই পিঁয়াজত তেতিয়া দি দিব লাগিব। অকণমান আৰু লৰাই দিব লাগিব। ইয়াত ধুনীয়াকৈ মাংস আলু ভাজা হোৱাৰ পিছত পটলখিনি দি দিব লাগে। পটল দি পেলাই অকণমান পানী দিব লাগে। পানী দি পেলাই এতিয়া ইয়াতে আগতে বটি থৈ দিয়া তিলখিনি দি দিলোঁ, দি পেলাই অকণমান পানী দিলোঁ। অকণমান পানী ব্যৱহাৰ কৰিলোঁ। এতিয়া পানীখিনি দি লৰাই দিলে হ'ল, প্ৰায় হ'বই আৰু মাংস। ইয়াতে মই দি দিলোঁ এতিয়া জালুকৰ গুড়ি, এয়া নেমু টেঙাৰ ৰস অকণমান, আৰু একেবাৰে শেষত দিব লাগিব গৰম মছলাৰ গুড়ি। এইখিনি দি পেলাই আঞ্জাখন নমাই থ'ব লাগিব। চাওকচোন কি ধুনীয়া কালাৰ। এয়া চাওকচোন ধুনীয়াকৈ ৰেডি হৈ গ'ল আমাৰ তিল দিয়া মাংসৰ আঞ্জাখন। এয়া চাওক মাংসখিনি কালাৰটো ধুনীয়া হৈছে, পটল টুকুৰ গলি যোৱা নাই, ধুনীয়া হৈ আছে, আৰু আলু টুকুৰো ধুনীয়া হৈ আছে। এই মাংসৰ জোলখন গৰম গৰম ৰুটি আৰু গৰম গৰম ভাতৰ লগত খাবও ভাল। যদিহে মোৰ এই ৰেচিপিটো ভাল লাগিছে আপোনালোকে প্লিজ লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ।